নমস্কাৰ নিউজ ইনচা আসামৰ দৰ্শকসকলক মই টিকাৰে পুনৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বন্ধন বেংক অৰ্থাৎ মাইক্ৰ ফাইনেন্স সন্দৰ্ভত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ঋণ ৰেহাইৰ যিখন তালিকা আছে সেই তালিকাখনত যিসকল মহিলাৰ নাম বাদ পৰিছে সেইসকলে কি কৰিব এই ভিডিঅ'টোত সম্পূৰ্ণ বিৱৰণ দিয়া হ'ব আৰু লগতে কোনকেইখন জিলাত পোনপ্ৰথমে চেক প্ৰদান কৰা হ'ব আৰু কোনসকল মহিলাৰ লিষ্টত নাম আহিছে সেই সন্দৰ্ভত এই ভিডিঅ'টোত সম্পূৰ্ণ বিৱৰণ দিয়া থাকিব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই যাব। আৰু যদি এই চেনেলটোলৈ প্ৰথমবাৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ পোনপ্ৰথমে আপোনালোকে চাবলৈ পায়। আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাইক্ৰ ফাইনেন্স ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰা কৰিব 28 নৱেম্বৰ তাৰিখৰ পৰা প্ৰতিগৰাকী মহিলাকে 25,000কৈ টকা প্ৰদান কৰা হ'ব। 28 তাৰিখৰ পৰা এই ঋণ মাফৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। পোনপ্ৰথমে 9খন জিলাত এই ঋণ মাফৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 28 তাৰিখৰ পৰা পোনপ্ৰথমে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ ইনচেণ্টিভৰ চেকসমূহ যিসমূহ জিলাত প্ৰদান কৰা হ'ব সেই জিলাসমূহৰ নাম সম্পূৰ্ণ বিৱৰণ ইয়াৰ আগৰ ভিডিঅ'ত দিয়া হৈছে। যদি আপোনালোকে জিলাসমূহ চাবলৈ বিচাৰে তেন্তে এই ভিডিঅ'টিৰ ডিছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া থাকিব, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰিব। আৰু যিসকলে কমেণ্ট কৰি সুধি আছিলে যে তেওঁলোকে এতিয়ালৈকে চেক পোৱা নাই, আপোনালোকে চিন্তা কৰিব নালাগে, 28 তাৰিখৰ পৰাহে এই কাৰ্য আৰম্ভ কৰা হ'ব। সৰ্বমুঠ 59,000 মহিলাৰ লিষ্টত নাম আহিছে আৰু যিসকল মহিলাৰ লিষ্টত নাম অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে, অতি শীঘ্ৰেই তেওঁলোকৰ কাৰণে আৰু এখন লিষ্ট ওলাব। 28 নৱেম্বৰৰ পৰা এই চেক বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যিসকলে এই ইনচেণ্টিভৰ চেক পাবলগীয়া আছে সেই সকলোৱে পাই যাব। আৰু যিসমূহ জিলাত এতিয়ালৈকে একো কাৰ্যসূচী আৰম্ভ কৰা হোৱা নাই সেইসমূহ জিলাতো অতি শীঘ্ৰেই এই চেক বিতৰণৰ কাৰ্য আৰম্ভ কৰিব। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিছু প্ৰশ্ন সুধিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় সুধিব। তেতিয়ালৈকে চাই দিব নিউজ ইনচা আসাম। ধন্যবাদ।